6,000 টকা চৰকাৰে দিব। আপোনালোকৰ বেংক একাউণ্টত সোনকালে আমি টকা জমা দিম। তো 4 মাহত 2,000 টকাকৈ বেংকৰ একাউণ্টত পঠায়, যাতে আপোনালোকে সাৰে হওক আন যিখিনি খেতিৰ কাৰণে বস্তু লাগে তাক আপোনালোকে কিনিব পাৰে। কোনোবা মিল যদি আমাৰ মাজত আহে আৰু 2,040 টকাকৈ কম টকাত ধান কিনিব খোজে, তেওঁক আমি এৰেষ্ট কৰিবৰ কাৰণেও আমি ডিস্ট্ৰিক্ট অৰ্ডাৰ দিছোঁ যে এইটো কিনিব নোৱাৰিব। এইবাৰ 10 কোটি টকা আহিব লাগিব, হ'বনে? যোৱা পৰহিৰ পৰা আমি ইয়াত ধান কিনা আৰম্ভ কৰিছোঁ। আগত আমি যোৱা বছৰ ধান 1960 টকাত কিনিছিলোঁ। এইবাৰ ধান আমি 2,040 টকাত কিনিম। তাৰ মানে যোৱাবাৰতকৈ 80 টকা আমি আৰু বেছি মূল্য দিম। যোৱাকালি আপোনালোকে 400 কুইণ্টল ধান আপোনালোকে চৰকাৰক দিছে। যোৱাবাৰ 1,360 মেট্ৰিক টন আমি চাউল মাজুলীৰ পৰা পাইছিলোঁ আৰু মাজুলীৰ ৰাইজে 2,50,00,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এইবাৰ মই ভাবোঁ যে এই অংকটো আমি ডাবল কৰিব লাগে, পাৰিলে ডাবলতকৈ বেছি কৰিব লাগে। মাজুলীৰ কাৰণে আমাৰ যিটো টাৰ্গেট এইটো হ'ল 4,000 মেট্ৰিক টন। যোৱাবাৰ আমি কিনিছোঁ কিমান? 1,360 মেট্ৰিক টন। তাৰ মানে 3 গুণ আমি আপোনালোকৰ পৰা ধান কিনিব পাৰোঁ। আৰু এইবাৰ এটা আমাৰ চৰকাৰে নিয়ম কৰিছোঁ যে কোনোবা মিল যদি আমাৰ মাজত আহে আৰু 2,040 টকাকৈ কম টকাত ধান কিনিব খোজে, তেওঁক আমি এৰেষ্ট কৰিবৰ কাৰণেও আমি ডিস্ট্ৰিক্ট অৰ্ডাৰ দিছোঁ যে এইটো কিনিব নোৱাৰিব। আগৰ ধাৰ থাকিলেও কিনিব নোৱাৰিব, আগত বন্দবস্ত কৰি থলেও কিনিব নোৱাৰিব, একো কিনিব নোৱাৰিব। ধান কিনিলে 2,040 টকা দিব লাগিব। 41, 42, 45 দিলে আমাৰ আপত্তি নাই, কিন্তু 2,040তকৈ কম দিব নোৱাৰিব। ইয়াৰ সুবিধা লৈ এইবাৰ আপোনালোকে ভাল কৰি নিজৰ ধান বিক্ৰী কৰক। আমি এইবাৰ যোৱাবাৰ 2-এটা সংগঠনৰ পেমেণ্ট আহোঁতে অলপ দেৰি হৈছিল। এইবাৰ আমি যিমান পাৰোঁ আপোনালোকৰ বেংক একাউণ্টত সোনকালে আমি টকা জমা দিম। 3 পৰা 4-5 দিনৰ ভিতৰত আপোনালোকে টকা পাই যাব। সেই ব্যৱস্থাটো এইবাৰ আমি কৰিছোঁ। এইবাৰ আমাৰ ধান ইয়াতে ফুড কৰ্পোৰেশ্যনৰ ফালৰ পৰা আমাৰ অসম চৰকাৰৰ যিটো অৰ্গেনাইজেশ্যন আছে, আছাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পোৰেশ্যন, আমি কিনিম। এইবাৰ FCI নিকিনে, অসম চৰকাৰৰ জৰিয়তে এইবাৰ ধানটো কিনা হ'ব। আৰু আমাৰ বিষয়াসকলক মই কৈছোঁ যাতে সকলো দিনেই ক্ৰয় কেন্দ্ৰত উপস্থিত থাকে, যাতে আপোনালোকে সুন্দৰ কৰি দিব পাৰে। আৰু ধান আমি গোটেই বছৰটো কিনিম। তথাপিতো প্ৰথমতে ধানখিনি বিক্ৰী কৰি লৈ পকেটত পইচা পালে নতুন খেতি কৰিবলৈ মন যাব। সেইকাৰণে যিমান পাৰে সোনকালে আপোনালোকে ধানখিনি দিয়া আৰম্ভ কৰক। দ্বিতীয়তে, এটা আঁচনি আপোনালোকে জানে, এইবাৰ টিভিবিলাকতো মানুহে লাইন পাতি বেংকত পইচা ল'ব গৈছে। এইটো হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এই বীমা যোজনাটো কি যে এই বীমা যোজনাত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বীমাৰ খৰচটো বীমা কোম্পানীক দি দিয়ে। তাৰ ফলত আপোনালোকে যদি বানপানীত কোনোবা অঞ্চল আমাৰ ক্ষতিগ্ৰস্ত হয়, তাৰ বীমাৰ ধন চৰকাৰৰ পৰা আমি পাব পাৰোঁ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এইবাৰ আপোনালোকে যিসকলে বীমাত এইবাৰো অংশগ্ৰহণ কৰিব খোজে, যোৱাবাৰ মাজুলীতো ফচল বীমা যোজনাৰ অধীনত পুলক কিমান টকা পাইছিলে? 81 লাখ। যোৱাবাৰ আমি 81 লাখ টকা মাজুলীত আমি পাইছোঁ। এইবাৰ প্ৰতি হেক্টৰত আপোনালোকে 1,000 টকা প্ৰিমিয়াম দিব লাগিব। বাকী প্ৰিমিয়ামৰ টকাখিনি 7,000 টকা টোটেল প্ৰিমিয়াম হয়। 6,000 টকা চৰকাৰে দিব, 1,000 আপোনালোকে দিব। হেক্টৰ মানে কি? আমাৰ প্ৰায় কিমান বিঘা? 7.5 বিঘা মাটিৰ বিপৰীতে 1,000 টকা দিলে কি হ'ব? বানপানী হ'লেও
আপোনালোকৰ ক্ষতি নহয় ফসল বীমাৰ জৰিয়তে চৰকাৰৰ পৰা আপোনালোকে টকাটো উভতাই পাব আৰু বানপানী হোৱাৰ লগে লগে ডিচিয়ে কামত নামি যাব এছেছমেন্ট কৰিব আৰু আপোনালোকে টকাটো ঘূৰাই পোৱাৰ ব্যৱস্থা পাব বানপানী সচৰাচৰ যিবিলাক অঞ্চলত হৈ থাকে তাৰ বাবে এই ফসল বীমা যোজনা অতিকে গ্ৰহণযোগ্য তৃতীয়তে আপোনালোকে আৰু এটা কথা চাব যে আমাৰ কিষাণ পিএম কিষাণ তাৰ মানে কি যে কৃষকসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 4 মাহত প্ৰতিটো 4 মাহত 2000 টকাকৈ বেংকৰ একাউণ্টত পঠায় যাতে আপোনালোকে সাৰে হওক আন যিখিনি খেতিৰ কাৰণে বস্তু লাগে তাক আপোনালোকে কিনিব পাৰে আমাৰ মাজুলীত 23000 কৃষকে এতিয়ালৈকে পিএম কিষাণ পাই আছে পিএম কিষাণ পাবৰ কাৰণে কি লাগে সৰু হওক ডাঙৰ হওক মাত্ৰ মাটি এডোখৰ নিজৰ থাকিব লাগে আৰু নিজে খেতি কৰিব লাগে এই প্ৰচেছটো সদায় খোলা থাকে জিলা উপায়ুক্তই আপোনালোকক গোটেই কথাখিনি বুজাই দিব আকৌ যিসকলে এতিয়াও পিএম কিষাণ পোৱা নাই ইয়াত সকলোৱে পাইছে নে নাই এইটো পুলক এইখিনি কৃষকক সকলোকে ইমিডিয়েটলি ফৰ্মখন হাতত দিয়াৰ ব্যৱস্থা আৰু এটা কাম কৰিব লাগে কমাৰ্চিয়েল ট্ৰি প্লান্টেশনৰ মাজুলীক আমি এটা হাব কৰি নিৰ্মাণ কৰিব লাগে এইখিনি কাম যদি আপোনালোকে কৰে ধান চৰকাৰক বিক্ৰী কৰে মাটিডোখৰ ম্যাদী পট্টা কৰি লয় পিএম কিষাণৰ জৰিয়তে যদি 2000 টকা পায় খেতিটো যদি ফসল বীমাৰ জৰিয়তে ইন্সুৰেন্স কৰি ৰাখে আৰু ঘৰে ঘৰে যদি মূল্যবান গছ-গছনি হলং হাল চেগুন আমি লগাও আপোনালোকে দেখিব যে মাজুলীৰ এটা বিৰাট ডাঙৰ অৰ্থনৈতিক উন্নতি আমাৰ সন্মুখত দেখা দিব শেষত মই আৰু এটা কথা কওঁ যে আমি শালি ধান লগাও বড়ো ধান কৰোঁ কিন্তু অসমৰ কেইটামান সামগ্ৰী আজি বজাৰত বিশ্ব বজাৰত ইয়াৰ নাম হৈছে এটা হল আমাৰ জহা চাউল দ্বিতীয়তে হল আমাৰ সৰিয়হ তেল আমি যিমান সৰিয়হ তেল উৎপাদন কৰোঁ বহুত ডাঙৰ বজাৰ এখন ইয়াৰ বাবে আমাৰ বাবে অপেক্ষা কৰি আছে জহা চাউল আমি এফপিঅৰ জৰিয়তে যদি জহা চাউল আমি খেতি কৰি তাক মাৰ্কেটিং কৰোঁ বহুত ডাঙৰ বজাৰ কাজি নেমুৰ বহুত ডাঙৰ বজাৰ ভোট জলকীয়াৰ বহুত ডাঙৰ বজাৰ এইকেইটা সামগ্ৰী আমাৰ মাজুলীৰ জৰিয়তে যদি আমি উৎপাদন কৰিব পাৰোঁ আৰু যদি আমি বিক্ৰী কৰোঁ অৰ্গেনিক হিচাপত আমি বহুত দাম পাব পাৰোঁ গতিকে মই ভাবোঁ এই দিশটো আপোনালোকে গুৰুত্ব দিব এইবাৰ মাজুলীত যোৱাবাৰ 2.5 কোটি টকা আহিছে এইবাৰ 10 কোটি টকা আহিব লাগিব হবনে সকলোৰে খেতি আছে নহয় আছে না নাই ধান আহিছে নহয় গতিকে সকলোৱে যাতে ধান এইবাৰ আমাক বিক্ৰী কৰে আৰু মই গোটেই যিখিনি কথা কলো আপোনালোকে গোটেইখিনি কথা মনত ৰাখক দেখিব আমাৰ মাজুলী শস্য চামলা হ'ব আৰু সকলোৰে ঘৰত লক্ষ্মী স্থায়ীভাৱে আহিব বহুত বহুত ধন্যবাদ